হেল্ল' অসমবাসী ৰাইজ নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চাব চেণ্টাৰলৈ ওলাইছোঁ প্ৰাপ্তি কুইনৰ 9মহীয়া বেজী ল'বলৈ। বেজী লওঁতে তাইৰ কি ৰিয়েকশ্যন হয় আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ চাই থাকিব। আইনো হাঁহি দিয়া তাত আকৌ কান্দিব লাগিব বেজী লওঁতে। হাঁহি দিয়া স্মাইলি কুইন, হাঁহি দিয়া। ছোৱালীজনী আপুনিয়ে লৈ লওকচোন। তাই কান্দিলে আকৌ মোৰে চকু পানী ওলাব নহয়। বেজী লওঁতে কান্দিব নহয়। এতিয়া আপুনি লৈ লওক। মই দূৰৰ পৰা চাই থাকিম দেই, ভয় লাগে। নকলে মই আজি খং উঠিছোঁ, তাৰপিছত কৈছোঁ মই পাহৰি থাকিলোঁ। চাব চেণ্টাৰৰ পৰা আহি কাপোৰ সলাই মেলি হাত ভৰি ধুই ভাত খালোঁ, অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত এতিয়া বাৰীত সোমাইছোঁ, কাৰণ গধূলি আৰু ৰাতিপুৱাৰ কাৰণে আগতীয়াকৈ চব্জি যোগাৰ কৰি ল'ব লাগে। এয়া ৰঙালাও, এয়া কণ বিলাহী খাব লাগে, কাৰণ বিলাহীত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে, এণ্টি অক্সিডেণ্ট থাকে। এইফালে জলকীয়া, কেঁচা জলকীয়া চি ভিটামিন থাকে বুলি আপোনালোকে সকলোৱে জানে। এয়া ৰঙালাও এটা ছিঙি আনিলোঁ। ৰঙালাও খাই আগতে মই বহুত বেয়া পাইছিলোঁ, আজিকালি খাই ভাল পাওঁ, কাৰণ ৰঙালাওত চি ভিটামিন থাকে, আইৰণ থাকে, সেইকাৰণে আজিকালি খাওঁ আৰু। এয়া বিলাহী ছিঙি ল'লোঁ। এই বিলাহীখিনি মন কৰকচোন, সৰু বিলাহী, কণ বিলাহীও নহয়, বৰ বিলাহীও নহয়, কি বিলাহী নাজানো আৰু, একদম মধ্যমা বিলাহী বুলিয়ে ক'ব লাগিব। আমাৰ বাৰীত আছে, খাই বিৰাট ভাল লাগে। কুন্দুলিও ছিঙি লৈছোঁ ৰাতি ভাজি খাবলৈ। আমাৰ ইয়াত কুন্দুলি বুলি কয়, আপোনালোকৰ ঘৰুৱা ভাষাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'বোৰ আপোনালোকৰ যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই, টাটা।